হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেলটো। আজি দেখিবলৈ পাইছে আপোনালোকে বাজাজৰ প্লেটিনা 110 আৰু চিটি 110 সেইকেইটা মাত্ৰ 10,000 টকাৰ পৰা ষ্টাৰ্টিং ডাউন পে'মেণ্ট হৈ যায়। আপোনালোকে যদি ল'ম বুলি ভাবি আছে তো মোৰ কণ্টেক্ট নাম্বাৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে আৰু ওপৰত কণ্টেক্ট নাম্বাৰটো আহি আছে। আপোনালোকে কণ্টেক্ট কৰিব পাৰে যিকোনো জানিবৰ কাৰণে। পালচাৰ 125খন একদম কম 20,000 টকাত ওলাই যাব, তাতকৈ কমত হৈ যাব, কিন্তু আপোনালোকে ডিলাৰত মোক কণ্টেক্ট কৰিব, এইটো নাম্বাৰ দিয়া আছে। NS 125ও কমত হৈ যাব। আপোনালোকে যদি পূজাৰ আগত যদি লওঁ বুলি ভাবি আছে তেন্তে একদম কম ডাউন পে'মেণ্ট দি লৈ আহিব পাৰিব আৰু কম EMI, ল' ডাউন পে'মেণ্ট, ল' EMI, ল' ৰেট অফ ইণ্টাৰেষ্ট। তো ভিডিঅ'টো গোলাঘাট শ্ব'ৰুমৰ পৰা কৰি আছোঁ, গোলাঘাট শ্যাম বাজাজৰ পৰা আউটলেট। তোমাৰ শ্ব'ৰুমটোৰ তোমাৰ ডিছক্ৰিপশ্যন বক্সত দি দিম লোকেশ্যনটো, আপোনালোকে কণ্টেক্ট কৰিব আৰু গুচি আহিব। তো ভিডিঅ'টো চাই থাকক ভালকৈ। আৰু প্লেটিনাখন আপোনালোকে 10,000 টকা মিনিমাম ডাউন পে'মেণ্ট দিলে তোমাৰ 3,000 মান টকাৰ ভিতৰত EMI আহিব, আপোনালোকে আৰামত ল'ব পাৰিব। তো পূজাৰ উপলক্ষে দি আছোঁ, তো আপোনালোকে কণ্টেক্ট কৰিব। আৰু পালচাৰ 150 মিনিমাম 28 মান 30ৰ ভিতৰত ওলাই যাব, আৰু NS 125, NS 160 চব একদম কম ডাউন পে'মেণ্টত ওলাই যাব। 10,000 পৰা ষ্টাৰ্টিং কৰি ডাউন পে'মেণ্ট আৰম্ভ হৈছে, আপোনালোকে কণ্টেক্ট কৰিব। তো আজিৰ ভিডিঅ'টো ইমানে। জয় আই অসম।